Hey guys, welcome back to my channel. আৰু আজি আছে ফাকুৱা আমি ফাকুৱা আৰু ভাগত বনাইছিলোঁ আমি সেয়া কৰিবলৈ আমি ৰাখি আছোঁ ভিডিঅ' কৰি ৰাখিলোঁ এয়া সকলোৱে বনাইছে এতিয়া আমি জামুগুৰি হাটত 12 শ্ৰেণীৰ ভাওনা যাবলৈ উলিয়াই আছোঁ আৰু ল'ৰা ওলাইছে আৰু আমি 5টা ওলাইছোঁ মানে এয়া 12 শ্ৰেণীৰ ভাওনাৰ সন্মুখত ভিডিঅ'টো চাই থাকিব আৰু বহুত মানুহ হৈছিলে একেবাৰে অকণ ৰাখি থৈ দিলোঁ আৰু কাপ কিতাপ আছে কিতাপ শিক্ষাৰ বাবে প্ৰয়োজন এই কিতাপখন আমাৰ এই প্ৰচাৰ কেন্দ্ৰৰ বাদে অন্যত পোৱা নাযায় মই ভিডিঅ' কৰিব যাওঁ বাৰু মোক দিছিলে প্ৰদৰ্শনী নটৰাজ আহিলা সংস্কৃতি বিহুৰ সংস্কৃতি মিচিং এয়া কাঠৰ শৰাই বিভিন্ন ধৰণৰ ওলাইছিলে এয়া ভূপেন হাজৰিকা এয়া হাতে অঁকা তাৰপিছতে মৌৰা চৰাই আৰু ঈগল এইফালে বগলী এয়া ফেঁচা আৰু এয়া ঢেৰ আৰু বিভিন্ন ধৰণৰ ন সামগ্ৰী হাতেৰে বনোৱা তেখেতসকলে বনোৱাইছিলে আৰু বিভিন্ন ঠাইৰ পৰা আহিছিলে আপোনালোকে চাই দিব ভিডিঅ'টো